হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আজি ব্লগ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ কাৰণ মইনা কলিজা আজি ঘৰত নাই। মানে আমাৰ মইনা কলিজা বহুত দিন বোলে ঘৰলৈ যোৱা নাই, সেয়ে থ'বলৈ ওলালোঁ। ভিডিঅ' ক্লিপটো সাঁচি ৰাখিছিলোঁ, ভাবিলোঁ আজি আপলোড কৰিয়ে দিওঁ। ৰাস্তাৰ দশা দেখিছেনে গাইজ? তাতে আকৌ গৰম, নগ'লেও উপায় নাই, কি ক'ব ৰাইজ। গাইজ, আপোনালোকৰ ফালেও ৰাস্তাবোৰ এনেকুৱাই নে বাৰু? জনাবচোন। এয়া আকৌ আমাৰ বৰহুলা, এতিয়াহে উশাহটো অলপ ল'ব পাৰিছোঁ দেই গাইজ। বাগানখন দেখাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ। ৰাস্তাত ভিডিঅ' বনাই যাবলৈ লাজো লাগেচোন দিয়ক। বৰহুলা টাউন পাইছোঁহি গাইজ, কিন্তু ঠেকেচনীত ভালদৰে ভিডিঅ' কৰা নহ'ল। এয়া আকৌ আমাৰ বৰহুলাৰ চাহ ফেক্টৰী, য'ত চাহ তৈয়াৰ কৰা হয়। মানুহজনক দেখিছেনে গাইজ? গৰমতো নিজৰ পৰিয়ালটোৰ বাবে কিদৰে কষ্ট কৰিছে। মইনা কলিজা আকৌ যাবলৈ পাই ফূৰ্তিত ক'ব নোৱাৰা হ'ল। আহি পালোহি আকৌ উৰণীয়ালৰ নামঘৰৰ ওচৰ। দেখিছেনে তিনিআলিটো, যিটোৱে সোমাই যায় মইনাৰ কলিজা ঘৰলৈ। মইনাৰ কলিজাৰ হাঁহিটো দেখিছেনে? এয়া আকৌ ইফালে সিফালে চাই কি ভাবি গৈছে তাইহে জানিব আৰু দেই, আমি নাজানো আৰু। দেখিছেনে নামঘৰ ভাগ বতাহ ধুমুহাই উৰুৱাই নি কি দশা কৰি পেলালে, আপোনালোকে চাওকচোন বাৰু। ঘৰ পাই বায়েক ভায়েক দুইটি মিলি কথাত মগ্ন। হাঁহি চাওক, তেওঁলোকৰ হাঁহিত ক'ব নোৱাৰা হ'ল। ভাবিলোঁ ময়ো ৰিলছ এটা বনাই লওঁ গাইজ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো নতুনকৈ চেনেলটো খুলিছোঁ। আগবাঢ়ি যোৱাত আপোনালোকৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে মৰম নকৰে কোনে কৰিব গাইজ।